बे समाव रादाबखौ फरायदों आं सन्दना इस्लारि। रांथुमख' मावख'आव इन्टारनेट सिबिथाया बन्द जानानै दङ। बेनि थाखायनो रायजोफोरा गोबां जेंनानि मोगा-मोगि जानांदों। बाक्सा जिल्लानि मुसलपुराव थांनाय सानथामसोनिफ्रायनो रांथुमख' मावख'आव इन्टारनेटनि सिबिथाया बन्द जानानै थानायनि थाखाय मावख'नि मावख'आरि खामानिफोरा गोग्लैसोनानै दङ। जायनि जाहोनाव मावख'आव फैनाय सुबुंफोरा खामानिफोरखौ मावनो फैदोंब्लाबो ओरैनो गिदिंफिननो गोनां जादों। लोगोसे फोरोंगिरि साख्रि मावग्रा बिथांमोनहाबो बेथन मोननो हायाखै होननानैबो फोरमायबावदों। रांथुमख' मावख'नि मावख'आरिफोरा फोरमायनाय बादिब्ला लामा ससेयाव BSNLनि केबल थारा JJMनि खामानि मावनायाव JCBजों बस'जादों होननानै फोरमायदों। BSNLनि मावख'आरिनो सिबिथायखौ थाबैनो होफिननो खावलायहोदोंब्लाबो दिनैसिम जेबो फिथाइ थायाखै होननानैबो फोरमायबावदों। কোষাগাৰত বিশেষকৈ আমাৰ সমস্যাটো হ'ল কোষাগাৰ এটা চলিব লাগিলেতো আমাক নেটটো দৰকাৰ হয়। তো আজি 3 দিন ধৰি ধৰক আমি মানে কোষাগাৰৰ কাৰ্য মানে যিখিনি আমাৰ কৰণীয় সেইখিনি কৰিব পৰা নাই। কাৰণটো হৈছে আমাৰ মানে নেটৰ অভাৱ। তো এইটো আমি বাৰে বাৰে BSNL কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি আছোঁ, কিন্তু এতিয়ালৈকেতো তেওঁলোকে এইটোৱে কৈ আছে যে PHCৰ মানে কিবা কিবি কাম চলি আছে, যাৰ কাৰণে নেকি ফাইবাৰ কাট হৈ আছে। তো এইটো বিষয়ে মই আমাৰ উদ্বোধন কৰ্তৃপক্ষক জনাইছোঁ, আমাৰ DC মহোদয়কো জনাইছোঁ। তো 3 দিন হ'ল তেওঁলোকে গুৰুত্ব সহকাৰে লোৱা নাই নেকি আচলতে বিষয়টো? মোৰতো তেনেকুৱাই লাগিছে। এতিয়া আমিতো বাৰে বাৰে তেওঁলোকৰ লগত যোগাযোগ কৰি আছোঁ আৰু BSNL কৰ্তৃপক্ষ তেওঁলোকৰ ফালৰ পৰা কামখিনি কৰি আছে বুলি জনাইছে আমাক। এতিয়া PHC লেভেলত এতিয়া কি কৰিছে সেইটোত আমি গম নাপাওঁ। সেইটোতো সদায় কয় যে আজি হৈ যাব গধূলিলৈকে, কিন্তু মানে ৰখি এইটো আমি নাপাওঁ সমাধানটো, তেনেকুৱা আৰু। কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষ? নাই, জনাইছোঁ। আমি অলৰেডি DC মহোদয়কো জনাইছোঁ। DC মহোদয়ে BSNL DGMৰ লগতো কথা পাতিলে। তো তেওঁলোকে মানে এতিয়া আইনী ব্যৱস্থা ল'ম বুলি কৈছে PHCৰ এগেইনষ্টত। তো কি হয় চাওক। তো এতিয়া চাওক, আজি কিছুমান মানুহৰ আমাৰ পে' বিল ইভেন আজি 11 তাৰিখ দৰমহাই পোৱা নাই। আজি আমাৰ বহুতকেইটা বিদ্যালয় এতিয়ালৈকে আমি চেলাৰী দিব পৰা নাই, মানে এই নেটৰ সমস্যাটোৰ কাৰণে। 3 দিনমান হৈছে। কি কাৰণে হোৱা বুলি কৈছে? ইয়াতে ক'ৰবাত তাৰ ছিঙিছে বোলে, কেবল কাম কৰি আছে সিহঁতে। কৰ্মচাৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। অসুবিধা হৈছে মানে এই কিছুমানে দৰমহা পোৱা নাই, দৰমহা ল'ব পৰা নাই, সেইটোৱে আৰু। বিভাগীয় কৰ্তৃপক্ষক জনাইছে নাই ইতিমধ্যে? জনাইছে, আমাৰ ছাৰে জনাইছে, আৰু আপোনালোকে ছাৰৰ লগতো আলোচনা কৰি চাব পাৰে। ছাৰে হয়তো কিবা এটা ক'ব। তেওঁলোকে কি বুলি কৈছে? এইটো কৰি থাকা বুলি কৈছে। আজিও ফোন কৰোঁতে কৰি থাকা বুলি কৈছে, তাতে কিবা তাৰ ছিঙিছে। JCB দি মাটি খান্দোতে মাটিৰ তলত কিবা তাৰ ছিঙিছে, কেবল নে কি, এইটো মানে বিচাৰি ওলোৱাত অসুবিধা হৈছে। জোৰা লগোৱাৰ কাৰণে এইটো কামটো কৰি আছে। কেতিয়ালৈকে দূৰ হ'ব বুলি কৈছে সমস্যাটো? আজি আবেলিলৈকে হ'ব বুলি কৈ আছে। JCBত কিবা ৰাস্তা বনাই আছে, ৰাস্তা বনোৱাতে মাটি খান্দোতে এই BSNL যিটো তাৰ মাটিৰ তলেদি যোৱা তাৰ ছিঙি দিছে। এই বাগানপাৰা এইখিনি হোৱা বুলি কৈছে। কামটো কৰি আছে, আৰু আবেলিলৈকে কমপ্লিট হোৱাৰ এটা হ'ব বুলি তাৰমানে এটা ধাৰণা কৰিছে আৰু। আবেলিলৈকে 3 দিন হ'ল আজি নেট নোহোৱাটো আছিল। তাৰমানে পৰহিৰ পৰা নেট নাই, সেইটো কাৰণে কামটো হোৱা নাই। কিহৰ কাৰণে নেট নোহোৱা বুলি কৈ আছে? এইটো বহুত বেয়া বুলি কৈছে, মানে মাটি খান্দাত। মানে বিভাগীয় কৰ্তৃপক্ষক জনাইছে নাই তেওঁলোকে? জনাইছে বুলি কৈছে। কেতিয়ালৈকে সমস্যাটো দূৰ হ'ব? আবেলিলৈকে আহিব বুলি কৈছে। আজিলৈকে কেইদিন ধৰি আহিলে আপুনি ইয়াত? পৰহি আৰু আজি আহিছোঁ। মানে এতিয়ালৈকে হোৱা নাই কাম? হোৱা নাই। এতিয়াতো আমি এইখিনিত আহি আছোঁ। আমাৰ মানে বিলটো ফাঁচি আছে। আমি 25 তাৰিখে জমা দিছিলোঁ, কিন্তু বৰ্তমানলৈ ইয়াত টকেনৰ ল'ব পৰা ব্যৱস্থা হোৱা নাই। কি কাৰণে হৈছে আমি গম পোৱা নাই। ইণ্টাৰনেট নোহোৱা বুলি কৈ আছে, কিহৰ কাৰণে? এইটো ইণ্টাৰনেটো নাই, এইটো 3 দিন হৈ গ'ল ইণ্টাৰনেট। আমাৰ আৰু এনেই হ'লে আমাৰ মানে য'ত এটাও আহি আছে। আমাৰ 25 তাৰিখে আমি বিল জমা দিছিলে, কিন্তু এতিয়ালৈকে আমি বিল মানে টকেন পোৱা নাই। কিহৰ কাৰণে ইণ্টাৰনেটৰ সমস্যা হৈ থকা? এটা মানে ক'ৰবাত মানে তাৰ ছিঙা বুলি কৈছে, ক'ৰবাত মানে আণ্ডাৰগ্ৰাউণ্ডত আমাৰ যি তাৰ আছিলে সেইটো ক'ৰবাত ছিঙিছে, সেইটো কাৰণে ইণ্টাৰনেট নাই বুলি কৈছে। কেতিয়ালৈকে সমস্যাটো সমাধান হ'ব? এতিয়াতো নাজানো। এতিয়া টাউন যোগাযোগ কৰি আছে, বিষয়বিলাকে যোগাযোগ কৰি আছে বৰ্তমানলৈ। কেতিয়া আমিতো ৰখি আছোঁ এতিয়াকে। কিমান দিন আহিলে আজিলৈকে? আজি 3 দিন হ'ল আহি আছে। সমস্যা সমাধান হোৱাই নাই? হোৱা নাই। মই কাৰিমুৰা, মেধা কাৰিমুৰা। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं।
सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738